हेलो गाइस मैं मुकेश एंड की खबर আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই মানে হেলমেট এটা অৰ্ডাৰ দিছিলোঁ আৰু ভাবিছোঁ আপোনালোককো দেখাই দিওঁ হেলমেটটো কেনেকুৱা আছে তো বলক ভিডিঅ'টো চাই থাকক আপোনালোকে হেলমেটটো দেখাই আছোঁ মই কেনেকুৱা আছে আৰু এফালে চাওক এইটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ তো মই খুলি চাইছিলোঁ বস্তুটো কেনেকুৱা আছে তো এইটো বক্স ফ্লিপকাৰ্টৰ আৰু হেলমেটটো উলিয়াই লওঁ ৰ'ব আৰু এফালে চাওক বক্সটো এটো উল্টাকে আছে আৰু এফালে দামটো চাই লওক 1985 লৈছে এটো আৰু সাইজটো এল আনিছো মানে আগৰ মোৰ যোনটো আছিল এল আছিল তো এল সাইজে আনিলো আৰু এটো চাওক বক্সটো দেখাইছো মই এফালে আপোনাৰ তেনেকুৱা আছে স্ক্ৰেচ নহবৰ কাৰণে এটো দিয়া আছে আৰু হেলমেটটো চাই লওঁ কেনেকুৱা আছে আৰু এফালে এইটো ইউজাৰ মেনুৱেল আৰু কি আছে চাওঁ আৰু লগতে আপোনাৰ এইটো এক্সট্ৰা ব্লেক ভাইজাৰ এটা দিছে এক্সট্ৰা ব্লেক ভাইজাৰ এটা লগত আছে ইয়াত আৰু এইটো একো নাই আৰু লগতে ইয়াত ট্ৰান্সপাৰেন্ট ভাইজাৰ যোনটো আছে সেইটো আছে আৰু এফালে ভেন্ট আছে এইটো দুটা আৰু এফালে দি এয়াৰ সাপ্লাই কৰিবলৈ এইটো বেক সাইডে এনেকুৱা দিয়া আছে আপোনাৰ আৰু এফালে ফ্ৰণ্টত ভেন্ট এটা আছে এয়াৰ সোমাবলৈ আৰু এইটো সব ট্ৰান্সপাৰেন্ট ভাইজাৰ দিয়া আছে চেঞ্জ কৰিব পাৰিব এক্সট্ৰা ব্লেক ভাইজাৰ এটা দিছে আৰু লুকসটো সব বঢ়িয়া লাগিছে আৰু মোৰ যোনটো আছিল মোৰ এইটো আছিল আগতে ষ্টাৰ্টছৰে ইউজ কৰি আছিল এটা তো গ্ৰীন কালাৰৰ যোনটো আনিছিল ইয়াৰ লগত এক্সট্ৰা ভাইজাৰ দিয়া নাছিল বাৰু কিন্তু এইটো মজা আছিল তো এইটো ইউজ কৰি আছিলো কাৰণে ইউজ কৰি ভাল পালো তো বেলেগ এটা অৰ্ডাৰ দিলো আৰু এইটো মেট ব্লেকত এইটো মানে বহুত মেচ কৰে আৰু মোৰ বাইকটো মেট ব্লেক আৰু ৰেড হয়তো সেইটো কাৰণে মই মেট ব্লেক আৰু ৰেড কালাৰৰ হেলমেট অৰ্ডাৰ দিছো আৰু গ্ৰাফিক্সটো চাওক কিমান চালিয়া আৰু ইয়াৰ পেডিংছ বিলাকো বহুত সফট হয় তো মানে আপোনাৰ লং ৰাইড কৰিলেও এইবিলাক কানফান নিবিখায় আৰু পেডিংছ আপোনাৰ ৰিমুভ কৰিব পাৰি এইবিলাক আপোনাৰ ৰিমুভেল আছে এইটো চাওক বটন আছে আৰু ষ্ট্ৰেপটো লকটো বঢ়িয়া আছে লকটো ভাল লাগে এনেকুৱা আৰু এফালে চাওক ইয়াৰ গ্ৰাফিক্সটো মজা লাগি আছে আৰু এফালে চাওক থান্ডাৰ লিখা আছে আপোনাৰ আৰু এফালে ডেঞ্জাৰৰ সিম্বল এটা বনোৱা আছে স্কালৰ এফালে চাওক আইএসআই মাৰ্ক আৰু ইয়াত 1300 গ্ৰামছ হয় ষ্টিকাৰটো মই এৰুৱাই দিলো পিছফালে যোনটো তো এক জোৰৰ আপোনাৰ 1500 গ্ৰামছ থাকে তো তাতকে অলপ লাইট ওয়েট হয় এটো আৰু এফালে চাওক যোনটো গ্ৰাফিক্স হয় আৰু পেডিংছ বহুত সফট হয় ইয়াৰ তো পিন্ধিবলৈ বহুত মজা মানে আৰু এইটো সব পিন্ধি পুৰা কিমান ফিটিং হৈছে দেখিছে ন পুৰা একদম মানে সাইজত আছে এল সাইজটো পুৰা জুখৰ হৈ যায় আৰু কেনেকুৱা লাগিছে ক'ব হেলমেটটো আৰু ব্লেক যোনটো ভাইজাৰ হয় সেইটো দিয়া আছে সেইটো লগাই লম বাৰু এতিয়া নাইট যদি নাই আৰু নাইট ৰাইড কৰিব হলে এইটো প্লেন ভাইজাৰটো লগাব লাগিব যোনটো ট্ৰান্সপাৰেন্ট ভাইজাৰ আৰু আপোনাৰ যদি ডে মানে সানলাইটৰ কাৰণে বাচিব হলে এইটো ব্লেক ভাইজাৰটো লগাই লব পাৰিব আৰু এইটোৱে আছিল যোনটো হেলমেট আনিলো আপোনালোককো দেখাই দিম বুলি ভাবিলো তো ভাল লাগিলে ভিডিওটো লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বেষ্ট ভ্যালু ফৰ মানি তো মই একদম মজা পাইছো মানে হেলমেটটো পুৰা পাৰফেক্ট লাগে আৰু কম দামতে আহি যায় আপোনাৰ 2000 টকাতে টিপটপ হেলমেট পাই যায় আৰু একজোৰ এইবোৰ ল'ব গ'লে আপোনাৰ মিনিমাম 4000 3000 আহিয়ে যায় মিনিমাম 35 ৰ পৰা ষ্টাৰ্ট হয় যেটো 2000 ত একদম মজা হেলমেট পাই যাব পেডিংছটো পুৰা বহুত সফট হয় আৰু পিন্ধিবলৈও মানে বহুত ভাল